Hey everyone, এটা সৰু মিনি ব্লগ লৈ আহিছো আমি সকলোখিনি গৈছিল মানে আমাৰ ফ্ৰেণ্ডৰ হাউস ওয়াৰ্মিং মানে এক্স্যাক্টলি হাউস ওয়াৰ্মিং নহয় তেওঁ জাস্ট ঘৰটোতে অকমান পূজা কৰিছিলে ভগৱানৰ থপনা বহাইছিলে আৰু গৈছিলো আমি সকলোখিনি লগৰে মিলি প্লে কোনোবাই থপনা সজাইছে কোনোবাই আমাৰ আকৌ ফুল লগাইছিলে ইমান ধুনিয়াকে কৃষ্ণ ভগৱানক সজাইছে কৃষ্ণ প্ৰভু তাৰ পিছত একদম ধুনিয়াকে আপোনাৰ সাউথ ষ্টাইলত সজাইছে মানে যোনজন লৰা তেওঁ সাউথৰ হয় মানে জুনে ভগৱানৰ মূৰ্তি থপনাখন সজাইছে তেওঁ তাৰ পিছত আমি গুটেখিনি অকমান তেওঁলোকৰ বিল্ডিংটোতে ভাবিলো অকমান ঘুৰি চাও যেহেতু নতুন বিল্ডিং ন ভাল লাগে তাৰ পিছত ওচৰতে এখন চেয়াৰম্যান আছিল তাতে আমি খাবলৈ গলো আৰু যে তাৰ এনভায়ৰনমেন্টটো ইমান ধুনিয়া ইন্টেৰিয়ৰটো বহুত ধুনিয়া আৰু একদম লাগিছে কিবা মানে আমি জংঘলত খাই আছো নেকি আপোনালোকে দেখিলে গম পাব সকলোখিনি গছ গছনি একদম ভৰি আছে আৰু খেনাখন বৰষুণো অকন পৰিছিল আৰু বেংগলৰ বতৰটো যে এনেকুৱা বেয়া খালি বৰষুণে পৰি থাকিব আৰু ঠাণ্ডাই পৰি আছে একেদিন আমাৰ যেনেকাতে নৱেম্বৰ মাহত হয় তেনেকা ইয়াতে মানুহ এটা জেকেট পিনি ঘুৰিব লগা হৈছে যেন হক তো আমি গলো আৰু ভাল কথা আমি ইয়াতে যে ওয়েটাৰখিনি আছিল গুটেখিনি মানে অসমীয়া হয় ইমান ভাল লাগিলে আৰু বাহিৰত অসমীয়া মানুহ পালে কিবাতে নো ভালে লাগে তো আহি গল মোৰ ড্ৰিংকস মানে মকটেল আছিল এটো নামটো মোৰ মনত নাই কিবা ব্লু কিবাটা আছিল তাৰ পিছত স্টাৰ্টাৰত দিলে ইয়াতে চিকেন স্প্ৰিং ৰোলটো ঠিকে আছিল কিন্তু চিকেনতকে খুব ভেজে বেছি আছিল লগতে পিনাট আছিল আগতে প্ৰথমে পিনাট দিলেহি বাদাম তাৰ পিছত ইয়াতে ললিপপ চিকেন ললিপপটো খাবলৈ বহুতে টেষ্ট আছিল আৰু এটা ইয়াতে আন্ড্ৰা ষ্টাইলৰ কিবা এটো গুন্টুৰ চিকেন নেকি মোৰ নামটো মনত নাই আন্ড্ৰা ষ্টাইলৰ আছিল হেতু ওকে তাৰ পিছত এয়া দিলেহি আপোনাৰ ফিশ এটো কিবা পকেট হেতু খাবলৈ বহুত টেষ্টি আছিল তাৰ পিছত আকৌ ইমানখিনি খাই পেট ভৰি দি তথাপি সবে ডিনাৰ কৰি যাম তাৰপিছত আৰু ইয়াতে ফ্ৰাইড ৰাইচ দালি ভাত মাংস এনেকে সকলোখিনি অৰ্ডাৰ কৰিলো জিৰা ৰাইচ এটো আছে নাইট ভিউ ইমান ধুনিয়া লাগিছে ন ইয়াতে মানে একদম চিল মাৰিব আহিব পাৰে মানুহবোৰে তো সবে কলে নাই মিঠা খাবলৈ যাম আইসক্রিম খাম ঠাণ্ডাত আইসক্রিম খাইনো ভাল লাগে তো ইয়াতে যোনটো ন্যাচাৰাল ব্র্যান্ডৰ কোকোনাট আইসক্রিমটো বহুত টেষ্টি তো আমি সকলোখিনি তাকে খালো আৰু এই আছিল আজি ব্লগটো